নমস্কাৰ। বৰ্তমান শাওণ মাহ চলি আছে, সকলোৱে শিৱ পূজাত ব্যস্ত আছে। এই শিৱ পূজা কেনেদৰে কৰিব তাৰ বিষয়ে অকমান কৈ দিছোঁ। যিজনে শিৱৰ মূৰ্তি বা লিংগত জল দি স্নান কৰায় তেনে ব্যক্তিয়ে অগ্নিষ্টম যজ্ঞৰ ফল লাভ কৰে। যিয়ে শিৱলিংগ সুগন্ধি তেল দি স্নান কৰায় তেওঁ অশ্বমেধ যজ্ঞৰ ফল লাভ কৰে। শিৱলিংগত ঘিউ, দধি, দুগ্ধ বা ক্ষীৰৰ দ্বাৰা স্নান কৰাই চতুৰ্দশী তিথিত পূজা কৰে। সেই ব্যক্তিয়ে জীৱনৰ অন্তিম কালত পৰম মুক্তি লাভ কৰে। যি ব্যক্তিয়ে শিৱৰ পঞ্চাক্ষৰ মন্ত্ৰ নিতৌ 100 বাৰ জপ কৰি শিৱলিংগৰ পূজা কৰে সেই মানুহৰ সৰ্ব পাপ ভস্মীভূত হয়। বেলপাত, সুগন্ধি পুষ্প, চন্দন আদিৰে সভক্তিৰে শিৱ পূজা কৰিলে অভিষ্ট সিদ্ধি হয়। কোনো অসমৰ্থ লোকে শিৱক কেৱল বেলপাত দিয়ে স্নান কৰালে শিৱ সন্তুষ্ট হয়। মহাপ্ৰভু শিৱক কেনেদৰে প্ৰাৰ্থনা কৰিব? শিৱলিংগত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব লাগে যে হে মহাদেৱ, মই তোমাৰ ওচৰত শৰণ লৈছোঁ। তোমাৰ প্ৰতি মোৰ অচলা ভক্তি সদায় হয় আৰু তুমি যেন মোক তোমাৰ অভয় চৰণত স্থান দিয়া প্ৰভু। তেনেদৰে কৈ ডাঙৰকৈ শব্দ কৰি বম বম উচ্চাৰণ কৰিব লাগে। ভাৰতবৰ্ষৰ কোন কোন স্থানত জ্যোতিৰ্লিংগ আছে আমি জানি লওঁ আহক। ভাৰতবৰ্ষৰ কাশী ক্ষেত্ৰ শিৱৰ প্ৰথম অৰ্থাৎ আদ্য শিৱলিংগৰ স্থান। এই লিংগ জ্যোতিৰ্ময়। দ্বিতীয় জ্যোতিৰ্লিংগ বদৰিকাশ্ৰমত শ্ৰীকেদাৰ নামে বিখ্যাত। তৃতীয় জ্যোতিৰ্লিংগ শ্ৰীশৈল পৰ্বতত মল্লিকাৰ্জুন নামে বিখ্যাত। চতুৰ্থ জ্যোতিৰ্লিংগ ভীমপুৰত শংকৰ নামে বিৰাজিত। পঞ্চম জ্যোতিৰ্লিংগ ওংকাৰত আছে, অমৰেশ নামে জনাজাত। ষষ্ঠ জ্যোতিৰ্লিংগ মহাকালেশ্বৰ নামেৰে উজ্জয়িনী নগৰত অৱস্থিত। সপ্তমটো জ্যোতিৰ্লিংগ সোমপুৰত সোমনাথ নামে বিখ্যাত। অষ্টমটো জ্যোতিৰ্লিংগ বৈদ্যনাথ নামে পাৱনী অৰ্থাৎ গংগাত বিৰাজিত। নৱমটো জ্যোতিৰ্লিংগ নাগৰাজ নামে উত্তৰ দেশত আছে। দশম জ্যোতিৰ্লিংগ ভূষণেশ্বৰ নামেৰে জনাজাত শৈবাল পৰ্বতত আছে। একাদশ জ্যোতিৰ্লিংগ ত্ৰম্বক নামে বিখ্যাত। সেই ঠাইক ব্ৰহ্মাগিৰিও বোলা হয়। শিৱৰ দ্বাদশ জ্যোতিৰ্লিংগ সেতুবন্ধন ৰামেশ্বৰমত জগত বিখ্যাত হৈ আছে। আজিলৈ এইখিনিয়ে, ধন্যবাদ।